হাই হেল্ল' নমস্কাৰ জনাই সকলোকে স্বাগতম জনাইছোঁ মোৰ দীপনয়না চেনেলটিলৈ। আশা কৰোঁ সকলো ভালেই আছে। আজি পাৰ চাফা কৰি ভিডিঅ'টি আৰম্ভ কৰিছোঁ। মই পাৰ চাফা কৰি আছোঁ। ভিডিঅ'ত মানে ল'ৰাই কেমেৰা ধৰিছে, সেইকাৰণে অকণমান আপ ডাউন হৈ আছে। বহুত কথা কৈ থাকে সি মানে। প্ৰায়খিনি চাফা হৈয়ে গ'ল। এতিয়া ইয়াক একবাৰ মানে আকৌ ভালকৈ ভাল পানীৰে অকণমান কুহুমীয়া পানীৰে ইয়াক ধুই দিম। ইয়া মজা। মায়ে কাটি আছে দেই মাংস। মায়ে মানে চাফ কৰি এনেকৈ কাটি আছে। এয়া মাংস কটা হৈ গ'ল, ৰেডি। এইফালে পিঁয়াজখিনিও কাটি লৈছোঁ। এতিয়া কেৰাহীত বহাই দিছোঁ, গৰম হৈ গ'ল। গৰম তেলত পাঁচফোৰণ ফুটাই দিছোঁ, লগে লগে পিঁয়াজ দি দিছোঁ। পিঁয়াজ ভাজি আছোঁ। পিঁয়াজখিনি অকণমান ৰঙচুৱা হোৱাৰ নিচিনা হোৱাৰ লগে লগে এতিয়া আমি মাংসখিনি বহাই দি দিছোঁ। আদা, নহৰু, গোটা জিৰা লগতে জলকীয়া গোটেইখিনি পটাত পিচি লৈছোঁ। এয়া ইফালে বনাই আছোঁ। ইয়াত এতিয়া নিমখ হালধি দি দিছোঁ, দি ভালদৰে লৰাই আছোঁ। অকণ ভাজি লওঁ। মাংসখিনি ভালদৰে ভাজি আছোঁ, লগতে কাষত পানীৰ কেটলি বহাই দি দিছোঁ। গৰম পানী দিলে আঞ্জাটো সোনকালে হ'ব, সেইবাবে কাষত বহাই থৈ দিছোঁ এইটো। এতিয়া ভাজি থকা মাংসখিনিত আদা, নহৰু, গোটা জিৰা এই পিচি লোৱা মছলাখিনি তাত দি দিছোঁ। পাৰ মাংসৰ কাৰণে বেছি মছলাৰ প্ৰয়োজন নাথাকে, আৰু আজিতো মই একেবাৰে কম মছলা ব্যৱহাৰ কৰিছোঁ। অকল আদা, নহৰু এইখিনি জিৰাই এইখিনিৰে আজি ভাবিছোঁ এনেকৈয়ে খাম। মাংস ভজা হৈছে প্ৰায়খিনি, দেখিছেনে? এয়া মাংসখিনি তেল এৰিছে। এতিয়া ইয়াত মই এই জলকীয়া পিচি লোৱাখিনিও দি দিছোঁ, সেইখিনিও অকণ ভাজি ল'ম। অকণমান সময়, বেছি টাইম নালাগে ভাজিবলৈ, আৰু অকণমান লৰাই দিলে হৈ যাব। আজি মই মানে মাংসৰ বাবে আলুখিনি অলপ বইল কৰি লৈছোঁ। বেছি সময় নাই বাবে, সময় বহুত হ'ল, ভাত খাবৰ সময় হৈছেই অলৰেডি। সেইবাবে আলুখিনি বইল কৰি লৈছোঁ, বেছি বইল নহয়, অকণমান হাফ বইল কৰি লৈছোঁ। আৰু এইখিনি এতিয়া ইয়াত দি দিছোঁ। অকণমান আকৌ এইখিনি গোটেইখিনি মানে মছলা মাংসৰ লগত মিহলি হোৱাকৈ অকণমান লৰাই দিওঁ। পানী দিবৰ সময় হৈ গৈছে। এয়া পানীখিনি যে গৰম কৰি লৈছিলোঁ কেটলিত, সেইখিনি যে ইয়াত দি দিছোঁ। গৰম পানী দিলে আৰু বেছি টাইম নালাগে উতলিবলৈ। এয়া ছাইডৰ পৰা দেখিছেনে, অকণমান উতল আহিছেই। ভালদৰে পানী দি দিলোঁ। চাওঁ ব'লকচোন এতিয়া ল'ৰাই কি কৰি আছে। আঞ্জা ইফালে হৈ থাকিব, ল'ৰাই কি খেলি আছে এবাৰ চাওঁ। এয়া ভাত বনাই কি কৰিছা তুমি? এই লেতেৰা হ'লে নাই, তোমাক মই ধুৱাই দিছিলোঁ না। আঞ্জা পূৰা উতলি আছে, দেখিছেনে? চাৰিওফালৰ পৰা উতলি আহিছে।
খৰি পুৰা লগাই দি দিছোঁ। এতিয়া আঞ্জাটো হ'বই আৰু ইয়াত নৰসিংহৰ পাত দি দিওঁ, খাবলৈ ভাল লাগিব। কৰিছা ল'ৰা আজি ৱাল এনেকৈ প্লাষ্টাৰ থাকিব। কৰিছা নেকি পানী হা গৰম পানী হা ৰং ভাত খাব লাগে বাচন ধুব লাগে পানী পানী হে গৰম পানী খাই দিয়া মই খালোঁ শেষ কৰি খাই দিয়া শেষ কৰি খাই দিয়া ঐ তাতে পানী দি দিব ইয়া দিয়া মোক দিয়া মই খাওঁ নকৰে শুনা এয়া আমাৰ আঞ্জা প্ৰায় ৰেডি হৈ গ'ল।